Hello everyone. Etu asole mor Munish vlogger atake besi special vlog hoy karon to ki moi koi asu আজি কি তাৰিখ হ'ল আজি আমি কি তাৰিখ 10 তো আজি হৈ গ'ল 10 তো মই 30 তাৰিখৰ পৰা মোৰ পুৰা গা বেয়া আছিলে 3 তাৰিখ 4 তাৰিখৰ পৰা মই এজিনা সিংহত এডমিট হৈ আছিলোঁ আৰু আজি 10 তাৰিখে আমাৰ প্লেন আছিলে মাতা মন্দিৰ যোৱা বৈষ্ণোদেৱী মাতা মন্দিৰ যোৱা কিন্তু মোৰ যিটো কণ্ডিশ্যন হৈ আছিলে মই ভবা নাছিলোঁ যে মই আহিব পাৰিম মই যাম কাৰণ মোক ফুল্লি ৰেষ্ট্ৰিকশ্যনত ৰাখিছিলে ডক্টৰে কিন্তু মই লাকি যে মই কিমান লাগি সেইটো মই বুজাব নোৱাৰোঁ কাৰণ আজি 10 তাৰিখ কালি 9 তাৰিখে মোক ৰিলিজ দিলে আৰু ডক্টৰক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে মোক মানে সোনকালে ৰিকভাৰ কৰি দিবলৈ কাৰণ মোৰ বহুত বেছি আশা আছিলে এইফালে হয় ন বহুত বেছি আশা আছিলে মাতা মন্দিৰ দৰ্শন কৰা মোৰ মানে যেতিয়া মোক এজন দাদাই মোক এটা কইন্স দিছিলে তেতিয়াই মই ভাবিছিলোঁ যে মই মাতা মন্দিৰ দৰ্শন কৰিম আৰু এইটো মোৰ এটা সপোন আছিলে আচলতে অন্তৰৰ পৰা যেতিয়া কিবা এটা বস্তু বিচৰা যায় ভগৱানক সেইটো পাই যায় বুলি মোৰ আজি বিশ্বাস হৈছে কাৰণ মোৰ গা একদমেই ঠিক নহয় কিন্তু যেতিয়া গা বেছি বেয়া হৈছিলে প্ৰিয়ংকা বাহঁতৰ বৰমায়ে মাছৰহাটৰ নামঘৰলৈ চাকি আগবঢ়াইছিলে মাছৰহাটৰ নামঘৰ ময়ো বেছি বহুত বিলিভ কৰোঁ মাছৰহাটৰ নামঘৰলৈ চাকি আগবঢ়াইছিলে শৰাই দিছিলে তাত তাৰ পিছৰ পৰা গাটো মোৰ লাহে লাহে ভাল হৈছিলে আৰু বাহঁতে পঞ্চী বা প্ৰিয়ংকা বা নীৰজ যিজতে মানে মোক আনিবৰ কাৰণে যিখিনি কষ্ট কৰিলে সেইখিনি মই লাইফতে পাহৰিব নোৱাৰোঁ ইম'চনেল হৈ গৈছোঁ কিয়নো তেওঁলোক নোহোৱাতেতো মই আহিব নোৱাৰোঁ কোনো কাৰণত যিখিনি মোক ছাপোৰ্ট দিলে সেইকাৰণে ভাবিলোঁ এতিয়া ব্লগ হৈ যাওক এতিয়া চবেই থ'বলৈ আহিছে মাহঁত আহিছে কিন্তু অৱস্থা মোৰ ইমান ঠিক নহয় তথাপিতো হয়তো মায়ে মাতিছে সেইকাৰণে যাব পাৰিম বুলি ভাবিছোঁ কাট্টাৰ যাত্ৰাৰ আগত মই পাৰ কৰাৰ সেই 10টা দিনৰ অকণমান ভিডিঅ' ক্লিপ এটা ৰাখিছিলোঁ সেই ভিডিঅ' ক্লিপটো মই ইয়াত এড কৰি দিছোঁ কিয়নো এই জাৰ্ণিটোৰ লগত মোৰ সেই দিনকেইটাৰ বহুত মানে ভেলু আছে কিয়নো সেই দিনকেইটা পাৰ কৰি আহিহে মই এই দিনটো পালোঁহি গতিকে মেমৰি হিচাপে মই সেই দিনকেইটা ইয়াত এড কৰি দিছোঁ তাৰপিছত মই কাট্টাৰ যাত্ৰাটো আপোনালোকক দেখাই আছোঁ মানুহে এইবিলাক বস্তু পেকেট কৰিবলগীয়া হয় এয়া চাগু পুৰা বহি আছে এফালে পঞ্চিবা এফালে চেলফি লাগ বিজি চেলফি ল'বলৈ ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি যাওঁ আৰু বাহিৰলৈ কাজিয়া হৈ আছে ইয়াত মোৰ এচেঞ্চিয়েল বস্তু আছে চব ইনষ্টেণ্ট লগা বস্তু Bye.
আমাৰ দেখি অকল চাৰৰ লাগিছে ক'বা গৈ ফুৰি কৰিব কি মেলিব এই অকল ভিডিঅ'টো ইয়াত লাগিলে এফালে আছে ডিটেইলছ এফালে আমাৰ নিউ ফ্ৰেণ্ড ইনে দিব বেটা এয়া মোক মানে ডক্টৰে ফ্ৰুটছ খাবলৈ কৈছিলে যে এয়া মই ফ্ৰুটছ খাইছিলোঁ এই ভগৱান দুজনী খাই আছে মোক উলিয়াই নিদিওঁ এয়া আমাৰ লাঞ্চ আহি গ'ল কিন্তু মই কি খাব পাৰোঁ নাজানো কাৰণ মোক চব খোৱা মানা ফুৰিব আহিছে আমি ট্ৰেইনে ফুৰিবলৈ আহিছোঁ ৰাজধানীখন দেখাইছোঁ আপোনালোকক দেই চবকে যোনটো নহা নাই দিল্লী পাই গ'লোহি ধুনীয়া লাগিছে ন একদম Stay connected. Okay, এটা ফ্ৰেছ হৈ আহি আছোঁ ফুৰিব যাওঁ অলপ আমাৰ এতিয়া ট্ৰেইন নাই এইটো হৈছে 7টা বজাত আছে পঞ্চিলা ক'ত গ'ল এইফালে পঞ্চিলা 1 প্লেটফৰ্ম 1 এইফালে সেইটো ক'ত গৈছোঁ কি কৰিছোঁ দেখাই আছে আৰু নেক্সট আমি এতিয়া কেব বুক কৰি ওলাই আহিছোঁ অলপ ফুৰি আহোঁ এইফালে চাকচি গাটো ইমান ঠিক নহয় এইফালে পঞ্চিবা এইফালে প্ৰিয়ংকা বা আগত আমি ষ্টেচনৰ পৰা অলপ ওলাই আহিছোঁ সেইটো ভোক নালাগে আৰু মোৰ নিচিনা ফুডি মানুহে যেতিয়া এইটো খাবলগীয়া হয় होटल में आके ORS ले रहे हैं पहले होटल में आके ORS पहले simple living high thinking ya kayak हमारा दिल्ली टाइम आउट टाइम हो गल
নেক্সট আমাৰ ফাইনেল ডেষ্টিনেশ্যন কাটৰা ট্ৰেইনত উঠিবলৈ আমি আহি আছোঁ এতিয়া নোৱাৰিছোঁ আমি ইজনীয়ে খোজকাঢ়িব নোৱাৰিছোঁ ইফালে আগত বস্তু লৈ গৈ আছোঁ আমি নোৱাৰিছোঁ দিল্লীলৈকে এটা ব্লগ বনাম তাৰপিছত নেক্সট ব্লগটো কাটৰাৰ পৰা ষ্টাৰ্ট কৰিম ৰবৰ ফাইনেলি বহুত ৱেইট কৰি লাষ্ট মমেণ্ট পাইছোঁহি লাষ্ট নহয় মানে ফাৰ্ষ্ট ডে দিল্লী এৰিছোঁ এতিয়া আমি কাটৰালৈ বুলি যাত্ৰা কৰিছোঁ এইফালে ৰাইজ বহি আছে এইফালে মোবাইলত বিজি এইফালে যিজু এইফালে ট্ৰেইনখন কেনি হৈ গৈছে নিউ দিল্লী এতিয়া আমাৰ হাৰিয়ানা পাঞ্জাৱ হৈ যাব গম পাইছ নাই আৰু আধা ঘণ্টা আছে নহ'লে এইফালে পূৰা গুহাৰ ভিতৰে আহি আছোঁ আমি একো নেদেখি বাহিৰখন বহুত ডাঙৰ ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখাই আছোঁ আজি কাটৰা যাত্ৰা ফাইনেলি কাটৰা সাক্ষী উঠা পালোহি দেই শ্ৰীমাতা বৈষ্ণোদেৱী কাটৰা সাক্ষী উঠা কৈ কাকো সাক্ষী আমাৰ উঠাই নাই কৈয়ে আছে ষ্টেচনৰ পৰা এতিয়া আকৌ হোটেলৰ ফালে এই মাতা দি সেয়া পাহাৰৰ ওপৰত আছে মন্দিৰ এক্সাইটেড হৈ আছোঁ ইয়াত একো চিন্তিন নাই কেলে চিন্তিন নালাগে বাৰু এইটো উচিত কথা আমি ওলালোঁ ফাইনেলি হোটেলৰ পৰা এয়া সাক্ষী এফালে পঞ্চিবা এফালে জিজু আৰু কাৰোবাৰ আগত গৈ আছে মন্দিৰলৈ বুলি ওলাই আহিছোঁ আশা কৰোঁ পাই যামগৈ ভালে কুশলে এইফালে জিজু গৈছে এফালে বা এয়া ওলাইছোঁ আমি আহি গ'লোঁ আমি গামোচা লৈ লওঁ এফালে লেডিজ এফালে আমি অসমীয়া মন্দিৰৰ ভিতৰত মানে মন্দিৰ গেটৰ ভিতৰত এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এফালে আহি আছে সাক্ষী এফালে গামোচা লৈ আহিছোঁ এইফালে এনেকৈ যোৱাও সুবিধা আছে কিন্তু এনেকৈ যাবলৈ মন নাই কেনেকৈনো কষ্ট দি যাওঁ লাঠি ল'লে আমাৰ লাঠি ক'ত আছিলে ন লৈ ল'ব লাগিছিলে নেকি পাৰিম নে পাৰিম দুটা বেমাৰী একেলগে আহিছোঁ যাম পাৰিম আহি আছোঁ খোজকাঢ়ি 5% গৈছে আৰু কিমান চলিলোঁ আমি পষ্টি আছে আমি 3000 খোজ চলিলোঁ অকণ বহি দিছোঁ 10% মান আহিছোঁ নেকি মানে 5% মানহে আহিছোঁ জয় মহাদেৱ নিবাগি আৰু দেই ইমান তলৰ পৰা আহিছে
কি ধুনীয়া ৱেডাৰ ওপৰত উঠি উঠি ভাগৰ লাগি গৈছে কিন্তু যাবই লাগিব না কিমান আহিছোঁ মেখেলা ঘূৰাকেইটা বেয়া লাগে কিবা এটা হ'বলে কিবা এটা এৰিব লাগিব আৰু সেইফালে কেনে গ'ল মানুহ অসমীয়া মানুহ লগ পাই গ'লো আমি পাটনাৰ জোচ বৰষুণ আহিছে কি ধুনীয়া ৱেডাৰ আৰু কিমানটো আছে আৰু 8 কিলোমিটাৰমান আছে ন হা বহিছোঁ নাই পৰা আৰু কিন্তু পাৰিব লাগিব পাৰিম ৰেষ্ট ল'লে পাৰিম বৰষুণো দিছে বতৰটো ভাল বাৰু এদিনত ৰিলিজ লৈ ইমান দূৰ আহিলোঁ বাকীখিনিও পাৰিব লাগিব চলো কিমান তলৰ পৰা আহিছোঁ দেখাব নোৱাৰোঁ ৱেডাৰটো বহুত মানে বৰষুণ দি দিলে আমাৰ কাৰণে ভালেই হৈছে গৰম পৰা নাই কিন্তু সেই তলৰ পৰা আহিছোঁ সেই তলৰ পৰা আহি পাইছোঁহি ইমানখিনি আশা কৰোঁ মায়ে লাষ্ট মোমেণ্টলৈকে নিব আৰু একদম অৱস্থা বেয়া হৈ গৈছে আহি আছোঁ এনেই নকয় মাৰ পাৱাৰ আছে মাৰ শক্তি আছে বুলি এনেই নকয় আহি আছোঁ যি হিচাপত ভাগৰ লাগিব লাগিছিলে সেই হিচাপতো লগা নাই অলপতো লাগিবই আৰু ইমান ওপৰলৈ উঠি আহি থাকিলে কিন্তু মানে যাব নোৱাৰা অৱস্থা হৈ যোৱা নাই চলাই কিন্তু আনিয়ে আছে মানিছোঁ তলত আমি কিমান ওপৰলৈ আহিলোঁ সেইখন মেইন টাউনখন আছিলে অ' মাই গড সেইখন মেইন টাউনখন তাৰ তলৰ পৰা আহি ইয়াত পাইছোঁহি হালত বেয়া আৰু কিমান উঠিব লাগিব এইকেইটা ৱাৰ্মটোন হাই কি কৰিছ তহঁতি তহঁতে ৱাৰ্মটোনত যাবি আই ভৰি তহঁতক মেকআপ কৰিলে হৈ গ'ল হাই ঐ খাইছ কি খবৰ তিনিটা বাজিলে ক'ত পালোহি আৰু ঢেকুমাৰী পাইছোঁহি আৰু 900 মিটাৰ আছে তাত অলপ ৰখিব পাৰিম তলৰ পৰা আহিছোঁ
ভাগৰ লাগিছে কিন্তু আহি থাকিব পাৰি কিবা এটাতো পাৱাৰ আছে গোটেই বাটটো ব্লগ বনোৱা পচিবল নহয় ভিডিঅ' কৰা পচিবল নহয় কাৰণ ৰিলেক্স হৈ আহিবলগীয়া হৈছে এতিয়া আমি আৰু 800 মিটাৰ গ'লে অধ্যকুমাৰী পামগৈ বা মই আহি আছোঁ পঞ্চীবাসত আগত গ'ল এনে ক'ত পাইছে এইখিনি পাইছেহি অধ্যকুমাৰী পাবলৈ আৰু 600 মিটাৰ আছে এইখিনি ৰেটটোত আমি অধ্যকুমাৰী পামগৈ বৈষ্ণদেৱী কেতিয়া পামগৈ বৈষ্ণদেৱীলৈ আছে এয়া বৈষ্ণদেৱী বৈষ্ণদেৱী আমি আছোঁ ইয়াত আৰু মা মন্দিৰ আছে ইয়াত আৰু 7 কিলোমিটাৰ মানে আমি 5 কিলোমিটাৰ আহিছোঁ এইবিলাক ঘোঁৰা ৰখি আছে ল'লে মানুহে ল'ব পাৰে এনেকৈ ৰখি থাকে ঘোঁৰাবিলাক darling jai mata di jai mata di kaise bolo jai mata di sab log bolo jai mata di ikar bolo jai mata di লাগিছে এতিয়াহে আমি একেলগ হৈছোঁ কাশ্মীৰ একদম তলৰ পৰা আহি আছোঁ আহি ইয়াত পাইছোঁহি এজন আহিছে জানে মোবাইলটো থুপিয়াই ল'বলৈহে মৰিলোঁ চাকচি গৈ আছে পুৰা সেই দুপৰলৈ আহি ভাগৰি গৈছোঁ নাৰিকল পানী অলপ খাই লৈছোঁ চাৰিটা আমি কণ্টিনিউ খোজকাঢ়িছোঁ 11টা বজাৰ পৰা সেই বাটটোৱেদি দেখিছেনে সেই বাটটোৱেদি উঠি যাব লাগিব সেই তলৰ পৰা আহিছোঁ চৰি সেই পইণ্টটোৰ পৰা আহি এইফালেদি আহি এনেকৈ আহি তেনেকৈ এইফালে আহিছোঁ এইফালেদি আকৌ এনেকৈ আহি ইয়াত পাইছোঁহি দেই মাই গড কিন্তু আনি আছে মায়ে কেনেকৈ আনিছে নাজানো আৰু আচৰিত মানিছোঁ সঁচাকৈ কিবা পাৱাৰ আছে কিমান দূৰ আহিছোঁ বা মই দুজনীয়ে অৱস্থা বেয়া মানে বেমাৰী ষ্টিল আহিয়ে আছোঁ কিন্তু আনিয়ে আছে মা ইমানেই পাৱাৰ এজন মানুহ সেই তলৰ পৰা এনেকৈ আহি আছে তো আমি কোননো মানে আৰু 3 কিলোমিটাৰ 3 কিলোমিটাৰ বাকী তাৰপিছত
তাৰপিছত পাই যাম মাতা ওচৰত আহি আছোঁ কিমান দূৰ আহিলোঁ যেতিয়া পাই যাম আৰু দেখিছোঁ মাক অকণমান বহো নেকি নেকি ফাইনেলি দেখিছোঁ সৰুকৈ তাৰপৰা আকৌ ভৈৰৱ বাবা মন্দিৰ যাব লাগিব বা ভৈৰৱ বাবা মন্দিৰ সেয়া সেই ওপৰলৈ যাব লাগিব একেবাৰে শেষত ভৈৰৱ বাবা আছে ভৈৰৱ বাবা তুমি কিয় এনেকুৱা কৰিছিলা কোৱাচোন ভৈৰৱ বাবা তুমি কিয় এনেকুৱা কৰিছিলা কোৱাচোন নাপায় নহয় মাক তেনেকুৱা কৰিব সেইকাৰণেতো তোমাক ইমান ওপৰত উঠাই দিলেগৈ ষ্টিল বাকী ফালেদি গৈ সেইফালে উঠিবলৈ আৰু বাকী আছে সেইফালে একদম তুংগত এইফালেদি যাম গৈ এইফালেদি গৈ সেইফালেদি গৈ সেই তাত মা নিয়া আৰু পুৰা চিকিউৰ কৰি থৈছে আহি আহি পাইছোঁহি অলপ ওচৰ আৰু অলপ অলপ দেখিছোঁ আৰু অকণমানকৈ ফাইনেলি পানী ORS অকণ খাই লৈছে আমাৰ আৰু বেছি দূৰ নাই আহি আহি মা মন্দিৰ দেখিছোঁ ওচৰলৈতো মোবাইল নিবলৈ নিদিয়ে ভিতৰলৈ গতিকে এনেকৈ দেখাইছোঁ ফাইনেলি ফাইনেল প্লেচ মন্দিৰ সেয়া ওচৰ লাগে কিন্তু ওচৰ নহয় আৰু এটা টাৰ্ণ আছে মাতা দৰ্শন শেষ হ'ল আহি এতিয়া অকণমান ওচৰতে হোটেল এখনক খাবলৈ ৰখিছোঁ আৰু বহুত বেছি ভাল লাগিলে আমি বৈষ্ণদেৱী দৰ্শন কৰাৰ পিছত এতিয়া আমি ভৈৰৱ বাবাৰ মন্দিৰলৈ যাবলৈ ৰখি আছোঁ ৰ'পৱে কাৰণেতো লাইন কৰি আছোঁ এইটো লাইন মানে এণ্ডিং বহুত মানুহ ভৈৰৱ বাবাই কামটো বেয়া কৰিলে
ভিৰৰ বাবে বেছি মানে অকণমান হেৰি হৈ গ'ল, কাহিনীটো বেয়া হৈ গ'ল। এইফালে অসমীয়া পুলিচ লগ পাইছোঁ, ভাল লাগিছে, আহি সুধিছে সি অসমীয়া কথা পতাৰ কাৰণে। এইফালে গুচি গ'ল এইজন এজন, এজন অসমীয়া হয়, আমাক মাজে মাজে টিপছ এটা দি আছে, মিহিকে টিপছ এটা দি আছে, বেছিকৈ দেখাবও নোৱাৰি, ধৰা পৰি যাম নহয় আমাক টিপছ দি আছে বুলি। বহি আছিলোঁ, এতিয়া ছাইডত বহিবলৈ কৈছে, লাইনটো তেওঁলোকে কৰি দিব বোলে। ভাল লাগিছে ন দেখি পেলাই, অসমীয়া মানুহ ইয়াত কৰি আছে হয়নে। আৰু কালি দুজনক লগ পাইছিলোঁ, কালি দুজন নাই। ভাল পায় অঁ বেলেগ লেংগুৱেজত কথা পাতি থাকিব। একচেপ্ট কৰিবলৈ কৈছে, একচেপ্ট কৰি লওঁ, আকৌ আহিলে তেতিয়া কথাটো পাতি ল'ব পাৰি, কি কেনেকৈ কি কৰিম। এইবাৰ আহি পেলাই অৱস্থা বেয়া হৈ গৈছে, যেনে তেনে ফচিছোঁ। আৰু নেক্সট আহিলে ফেচবুকত কণ্টেক্ট কৰি আৰামছে। সেইকাৰণে অসমীয়া মানুহ থাকিব লাগে। গামোচাখন আজি ডিউটি কিমান বছৰ আছে ইয়াত সুধিলোঁ আগতে। ডিউটি থাকিব চাগে 3 বছৰ দিয়ে, এটা জেগাত বেছি পষ্টিং নাথাকে নহয়। আকৌ অসমীয়াকৈ দিব নহয়। অনুভৱ বৰ্মন নামটো, অনুভৱ বৰ্মনৰ লগৰজনক বিচাৰিম তেতিয়া। আমি আকৌ ভৈৰৱ বাবা মন্দিৰলৈ যাবলৈ লাইন কৰি আছোঁ। এইফালে অসমীয়া মানুহ পুৰা গামোচা দেখিলে আমাক সোধে। এইফালে এজনো অসমীয়া সুধিছেহি আমাক। এইফালে পঞ্চিবা, এইফালে অকণমান ট্ৰিটমেণ্ট চলিছে। ৰ'বই যাবৰ কাৰণে হ'লে ইয়াত এনেকৈ টিকেট কাউণ্টাৰত লাইন কৰিব লাগে, টিকেট কাটিব লাগে। সেই এখন আহিছে, ভৰি বিষাই গ'ল কাৰণ কালি, সেইকাৰণে ভাবিলোঁ ভৈৰৱ বাবা মন্দিৰলৈ ৰ'বইতে যাওঁ। বাকী পিছৰখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে, যাতে যি আহিব খোজে তেওঁলোকৰ প্ৰব্লেম নহয়। ৰূপৱেৰ কাৰণে এখন আহি গ'ল, আমি যাম এতিয়া। ৰূপৱেত আহি গ'লোঁ। ভৈৰৱ বাবা মন্দিৰ আহি গ'লোঁ, মজা লাগিলে আহি ৰূপৱেত। এইফালে বাহঁত ভৈৰৱ বাবা মন্দিৰলৈ আহি আছোঁ। নোৱাৰি আৰু, কিন্তু কমপ্লিট নহয়। খেলিছে পিছৰ পৰা, গাদ্দাৰি কৰিছে। বেয়া নটংগী, খেলিছে পিছৰ পৰা পুৰা। মই ভৈৰৱ বাবা মন্দিৰ দৰ্শন কমপ্লিট হ'ল, মানে আমাৰ যাত্ৰাটো কমপ্লিট হ'ল। এতিয়া আমি ইয়াৰ পৰা আকৌ কাটৰা যাম, কাটৰা হোটেললৈ। গোটেই যাত্ৰাটোত কি হ'ল, কেনেকৈ কি কৰিব লাগে, সকলোখিনি মই ডিটেইলছত দিম, আপোনালোকে চাই থাকিব। আমাৰ বৈষ্ণোদেৱী দৰ্শনৰ যাত্ৰাটো সম্পূৰ্ণ হ'ল। আমি ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰি আহিলোঁ, ইমানতে আমাৰ যাত্ৰাটো শেষ হৈছে। এতিয়া ইয়াৰ পিছত আমি আকৌ কাটৰালৈ যাম, য'ত হোটেল লৈ থোৱা আছে। আকৌ যোৱাখিনি নেদেখাওঁ আৰু, বাকী আপোনালোকৰ সুবিধা হোৱাকৈ কেনেকৈ কি কৰিব লাগে, ইয়ালৈ আহিলে ক'ত টিকেট কাটিব লাগে, ক'ত যাব লাগে, কেনেকৈ থাকিব লাগে, সেই গোটেইখিনি মই ভিডিঅ'টোত জনাম, তেতিয়া সুবিধা হ'ব। বাকী মনোজ ব্লগৰ এই ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। काट दिया सर भैरवनाथ का
মাছাছ লৈছোঁ অলৰেডি লৈছোঁ কাটৰা ষ্টেচনত নামি বৈষ্ণোদেৱী মন্দিৰলৈ যাবৰ বাবে কাটৰা ষ্টেচনৰ পৰা অটো বা গাড়ীৰে আপুনি বুক কৰি থোৱা হোটেলখনলৈ যাব পাৰে। তাৰ পৰা আপুনি আকৌ অটো লৈ মন্দিৰৰ সন্মুখলৈ যাব পাৰে। আপোনাৰ যদি ইচ্ছা থাকে মন্দিৰৰ ভিতৰত সাধাৰণতে খোজকাঢ়িহে যাবলৈ কোৱা হয়, কাৰণ বিশ্বাস আছে যে খোজকাঢ়ি গ'লে মনৰ কামনা পূৰ্ণ হয়। আচলতে কষ্ট কৰিয়েই কিবা এটা পোৱা যায়, কষ্ট কৰিলে সাধ্য হয় বুলি ভবা হয় কাৰণে চাগে তেনেকৈ ভবা হয়। কিন্তু আপুনি খোজকাঢ়ি যাবলৈ যদি অসমৰ্থ তেন্তে ঘোঁৰা বা পালকিতো যাব পাৰে। লগত আচলতে খুব কম পৰিমাণে বস্তু নিব লাগে, কাৰণ ওপৰলৈ উঠি যাওঁতে খুব টান হয়, গধুৰ হৈ গ'লে ওপৰলৈ উঠি যাবলৈ খুব কষ্ট। যাওঁতে বাটত পাতলীয়া আহাৰৰ ব্যৱস্থা থাকে, তেনেকৈ লৈ যাব পাৰে। আমি যাত্ৰাটো আৰম্ভ কৰিছিলোঁ দিনৰ 11টা বজাত আৰু তাত পাইছিলোঁগৈ সন্ধ্যা 7 বজাত। আৰু আমাৰ মন্দিৰ দৰ্শন হৈছিলে গধূলি 9:30 মান বজাত। সেইখিনি সময় লাগেই প্ৰথম যোৱা হিচাপেও খোজকাঢ়ি যিহেতু গৈছিলোঁ। তাত ছিনিয়ৰ চিটিজেনৰ কাৰণে 8 পৰা বেটেৰী ৰিক্সাও পোৱা যায়, সেইখিনিৰ কাৰণে অনলাইন বুকিং কৰিব লাগে। অনলাইন বুকিং কৰিলে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু ভৱনত থকা খোৱাৰো ব্যৱস্থা আছে। সেইখিনিও যদি আপুনি আগতীয়াকৈ অনলাইন বুকিং কৰে তেতিয়াহ'লে কোনো অসুবিধাৰ সন্মুখীন নহয়। তথাপিতো কেতিয়াবা ঘূৰি আহিব নোৱাৰিবও পাৰে এদিনতে, আমিও আহিব পৰা নাছিলোঁ। সেইবাবে লগত এখন বেড কভাৰ আচলতে ৰখা উচিত, তেতিয়া যিকোনো ঠাইতে শুই বহি থাকিবলৈ কষ্ট নহয়। ঠিক তেনেকৈ তাত প্ৰসাদো পোৱা যায়, প্ৰসাদ লৈ তাত দিব পাৰে। আৰু এনেকুৱা সময়ত গ'লে এটা ছাতি লগত ৰাখিব লাগে, কিয়নো তাতে খুব বৰষুণ দি থাকে। বাকী সেইভাগ মন্দিৰ দৰ্শন কৰাৰ পিছত, বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰাৰ পিছত আমি ভৈৰৱ বাবা মন্দিৰ গৈছিলোঁ, কিয়নো ভৈৰৱ বাবা মন্দিৰ দৰ্শন নকৰিলে হেনো এই যাত্ৰাটো আধৰুৱা হৈ ৰয়। তাৰ বাবে ৰোপৱে থাকে যদি আপুনি খোজকাঢ়ি যাব নোৱাৰে। আমি খোজকাঢ়ি যাবলৈ নোৱাৰিলোঁগৈ ভৈৰৱ বাবা মন্দিৰলৈ, কিন্তু মাতা মন্দিৰলৈকে আমি খোজকাঢ়ি গৈছিলোঁ। ভৈৰৱ বাবা মন্দিৰত আমি ৰোপৱেত গৈছিলোঁ। ৰোপৱেত গৈ ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰি আমি ঘূৰি আহি আৰ্থকুমাৰীৰ পৰা আৰ্থকুমাৰীলৈকে বেটেৰী ৰিক্সাত আহি পিছৰখিনি আকৌ 7 কিলোমিটাৰ খোজকাঢ়িছিলোঁ। টোটেল 13 কিলোমিটাৰ বুলি আমাক কৈছিল, কিন্তু 13 কিলোমিটাৰতকৈ বেছিয়ে হ'ব আৰু বিশেষকৈ ওপৰলৈ উঠি যাব লাগে বাবে অলপ কষ্ট হয়। বাকী মা মহিমাৰ কথা ক'বলৈতো মোৰ কোনো ভাষাই নাই, কাৰণ মই নিজেই সন্মুখীন হ'লোঁ সেই মহিমাৰ। কাৰণ মই 7 দিন হস্পিটেলত থাকি 8 নম্বৰ দিনা মই আহিছিলোঁ। আহোঁতে খুবেই গা বেয়া আছিল, কিন্তু মই যেতিয়া তাত পাইছিলোঁ তাত মোৰ কেনেকৈ গাটো ভাল হৈ গ'ল মই নিজেই নাজানো। আৰু মই খোজকাঢ়িয়ে যাব পাৰিলোঁ, কিন্তু মোক ডক্টৰে বাৰেপতি মানা কৰিছিলে। খোজকাঢ়ি গৈ ঘূৰিও মই খোজকাঢ়িয়ে আহিলোঁ। আহি এতিয়া মই আকৌ অন্য ঠাইতো ফুৰিবলৈ আহিলোঁ, মোৰ একো অসুবিধা নহ'লে। গতিকে মাৰ মহিমাৰ কথা মই বুজাব নোৱাৰোঁ। আপোনালোকেও যদি আশা কৰে বিচাৰে আহিব এবাৰ দৰ্শন কৰিবলৈ, জীৱনটো সাৰ্থক হোৱা যেন অনুভৱ হ'ব। ধন্যবাদ ইমান সময় মোৰ ব্লগটো চাই থকাৰ বাবে। কিবা যদি জানিবলগীয়া থাকে কম